আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক দশম শ্ৰেণীৰ ফাৰ্ষ্ট ফ্লাইটৰ এমাণ্ডা কবিতাটো অতি সহজ ভাষাত বুজাই দিম। গতিকে ভিডিঅ'টো শেষলৈকে চালে পয়েমটো অতি ধুনীয়াকে বুজি পাবা। ব'লা আমি আৰম্ভ কৰোঁ। আমাণ্ডা, এই পয়েমটোৰ ৰাইটাৰ হৈছে ৰবিন ক্লেইন। এই কবিতাটো কেৱল এক্সামৰ বাবে নহয়, প্ৰতিজন ষ্টুডেণ্টৰ জীৱনৰ সৈতে জড়িত। আহা আমি কবিতাটো অতি সহজভাৱে বুজি লওঁ। এই কবিতাটোত আমাণ্ডা নামৰ এগৰাকী ছোৱালীৰ কথা কোৱা হৈছে। তাইৰ মাকে সদায় নখ নাখাবলৈ, তাইৰ হোমৱৰ্কখিনি কৰিবলৈ, তাইৰ কোঠা পৰিষ্কাৰ কৰিবলৈ আৰু চকলেট নাখাবলৈ বহুতো উপদেশ দিয়ে। এই সকলো কথাত আমাণ্ডাই নিজকে স্বাধীন নোপোৱা যেন অনুভৱ কৰে। সেইবাবে তাই কল্পনা কৰা জগতলৈ পলাই যায়। কেতিয়াবা নিজকে জলপৰী বুলি ভাবে, কেতিয়াবা অনাথ বুলি ভাবে আৰু কেতিয়াবা ৰাপুঞ্জেল হৈ নিজকে ভাবি থাকে। তো কবিতাটোৰ মূল বাৰ্তা এইটোৱেই যে শিশুসকলক শাসন কৰাৰ লগতে তেওঁলোকৰ অনুভূতি আৰু স্বাধীনতাৰ প্ৰয়োজনীয়তাও বুজি পোৱাটো পেৰেণ্টছসকলৰ দায়িত্ব। এতিয়া প্ৰথম ষ্টেঞ্জাৰটো চোৱা। তোমালোকৰ সুবিধাৰ্থে মই পিকচাৰ্ছ এড কৰি দিছো আৰু ৱৰ্ড মিনিংখিনিও লৈ আহিছো। চোৱা, ডোন্ট বাইটছ ইউৰ নেইল আমাণ্ডা, ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ আমাণ্ডা, ষ্টপ ডেট স্লাউচিং এণ্ড ছেট আপ ষ্ট্ৰেইট আমাণ্ডা। স্লাউচিং মানে কোজা হৈ বহি থকা, ষ্ট্ৰেইট মানে চিধা। তো চোৱা, ডোন্ট বাইটছ ইউৰ নেইল আমাণ্ডা, নখ নাকামুৰিবা আমাণ্ডা, বাইটছ মানে কামোৰা। ডোন্ট হাঞ্চ ইউৰ শোল্ডাৰ আমাণ্ডা, তোমাৰ পিঠি দুখন কোজা কৰি নাৰাখিবা আমাণ্ডা, হাঞ্চ মানে কোজা কৰি ৰখা। তাৰপিছত ষ্টপ ডেট স্লাউচিং এণ্ড ছেট আপ ষ্ট্ৰেইট আমাণ্ডা, এনেকৈ বেকা হৈ নবহিবা, পিঠিখন সোজা কৰি বহা আমাণ্ডা। অৰ্থাৎ আমাণ্ডাৰ মাকে আমাণ্ডাক নখ নাকামুৰিবলৈ, তাৰ পিঠি দুখন সোজা কৰি বহিবলৈ আমাণ্ডাক কৈ থাকে। এতিয়া ছেকেণ্ড ষ্টেঞ্জাৰটো চোৱা। আমাণ্ডাই নিজকে কল্পনা কৰা জগতৰ কথা ভাবি আছে, কিন্তু আচলতে তেনেকুৱা একো কোৱাই নাই আমাণ্ডা। তো চোৱা, দেয়াৰ ইজ এ লেংগুৱেজ এমাৰেল চি হোৱাৰ দ্য চ'ল ইনহিবিটেড ইজ মি, এ মাৰমেড ড্ৰাফটিং বেচিং। লেংগুৱেজ মানে শান্ত, এণ্ড এমাৰেল মানে পান্নাৰ দৰে সেউজীয়া। তো কি কৈছে, এখন শান্ত পান্নাৰ সেউজীয়া সাগৰ আছে য'ত একমাত্ৰ বাসিন্দাই হৈছে আমাণ্ডা। এ মাৰমেড ড্ৰাফটিং ব্লেচিং, এগৰাকী জলপৰী হৈ সুখেৰে পানীত ঘূৰি ফুৰি আছে। অৰ্থাৎ ছেকেণ্ড ষ্টেঞ্জাৰটো আমাণ্ডাই নিজকে কল্পনা কৰা জগতৰ কথা ভাবি আছে আৰু কৈছে যে এখন শান্ত পান্নাৰ দৰে সাগৰ আছে য'ত একমাত্ৰ বাসিন্দাই হৈছে আমাণ্ডা। তেওঁ নিজকে জলপৰীৰ দৰে ভাবি আছে আৰু সুখেৰে ঘূৰি ফুৰি আছে সাগৰখনত। থাৰ্ড ষ্টেঞ্জাৰটো আমাণ্ডাৰ মাকে আমাণ্ডাক সুধি আছে যে ডিড ইউ ফিনিছ ইউৰ হোমৱৰ্ক আমাণ্ডা, তোমাৰ হোমৱৰ্কবিলাক শেষ হ'ল নে আমাণ্ডা? ডিড ইউ টাইডি ইউৰ ৰুম আমাণ্ডা, তোমাৰ কোঠাবোৰ পৰিষ্কাৰ কৰিলানে আমাণ্ডা? আই থট আই টল্ড ইউ টু ক্লিন ইউৰ শ্বুজ আমাণ্ডা, মই ভাবিছো মই তোমাক কৈছো যে তোমাৰ জোতাযোৰ চাফা কৰা আমাণ্ডা। তো আমাণ্ডাৰ মাকে আমাণ্ডাক কৈ আছে যে তোমাৰ হোমৱৰ্কবিলাক কৰিছানে আৰু তোমাৰ ৰুমবোৰ পৰিষ্কাৰ কৰিছানে? মই ভাবিছো মই তোমাক কৈছো যে তোমাৰ জোতাযোৰ তুমি চাফা কৰা। তো আমাণ্ডাৰ মাকে এগেইন আমাণ্ডাক এইখিনি কথা কৈ আছে। নেক্সট ষ্টেঞ্জা, আমাণ্ডা আকৌ নিজৰ মনৰ পৰিকল্পনাৰ দুনিয়াত কথাবোৰ ভাবি আছে। প্ৰথমতে ৱৰ্ড মিনিংখিনি জানি লোৱা। অৰফান মানে অনাথ, ৰমিং ঘূৰি ফুৰা, ষ্ট্ৰীট মানে জানাই ৰাস্তা, পেটাৰ্ণ আৰ্হি সৃষ্টি কৰা, চফডাষ্ট মানে কোমল ধূলি, হাৰ্চ মানে নীৰৱ, বিয়াৰ ফিট মানে খালী ভৰি। তো চোৱা, আই এম এন অৰফেন ৰমিং দ্য ষ্ট্ৰীট, মই এজন অনাথ, মই স্বাধীনভাৱে ৰাস্তাত ঘূৰি ফুৰিছো। আই পেটাৰ্ণ চফডাষ্ট উইথ মাই হাৰ্চ বিয়াৰ ফিট, মোৰ খালী আৰু নীৰৱ ভৰিৰে কোমল ধূলিত বিভিন্ন চিত্ৰ আঁকিছো। দ্য চাইলেণ্ট ইজ গল্ডেন এণ্ড দ্য ফ্ৰীডম ইজ চুইট, নীৰৱতাই অতি মূল্যৱান আৰু স্বাধীনতা বহুত মিঠা। তো আমাণ্ডাই নিজৰ মনত ভাবি আছে যে মই এজন অনাথ, মই খালী ভৰিৰে ৰাস্তাত ঘূৰি ফুৰিছো আৰু কোমল ধূলিত মই চিত্ৰ আঁকিছো। এই কথাবিলাক আমাণ্ডাই নিজৰ মনত ভাবি আছে। 5 নম্বৰ ষ্টেঞ্জা চোৱা। আকৌ আমাণ্ডাৰ মাকে আমাণ্ডাক কৈ আছে ডোন্ট ইট ডেট চকলেট আমাণ্ডা, সেই চকলেটটো নাখাবা আমাণ্ডা। ৰিমেম্বাৰ ইউৰ একনি আমাণ্ডা, তোমাৰ মুখৰ পিম্পলছৰ কথা মনত ৰাখিবা। উইল ইউ প্লিজ লুক এট মি হোৱেন আই এম স্পিকিং টু ইউ আমাণ্ডা, মই তোমাৰ লগত কথা পাতি থাকোতে অনুগ্ৰহ কৰি মোৰ ফালে চাবা আমাণ্ডা। তো আমাণ্ডাৰ মাকে কৈ আছে যে অনুগ্ৰহ কৰি যেতিয়া মই কথা পাতো তুমি মোৰ পিনে চাই কথা পাতিবা আৰু তুমি চকলেটবোৰ নাখাবা, তোমাৰ মুখৰ পিম্পলছৰ কথা মনত ৰাখিবা। এতিয়া এই ষ্টেঞ্জাটো আমাণ্ডাই নিজকে ৰূপাঞ্জলৰ লগত কম্পেয়াৰ কৰিছে। তো ৰূপাঞ্জলৰ এটা ষ্টৰী আছে, তোমালোকে বহুতে চাগে ইউটিউবত চাইছা আৰু যোনে যোনে চোৱা নাই চাই ল'বা, বহুত ধুনীয়া এটা ষ্টৰী আছে ৰূপাঞ্জলৰ। তো আমাণ্ডাই নিজকে ৰূপাঞ্জল বুলি কল্পনা কৰি আছে আৰু কি কৈছে, আই এম এ ৰূপাঞ্জল, আই হেভ নট এ কেয়াৰ,
যে মই ৰূপাঞ্জল, মোৰ কোনো চিন্তা নাই। লাইফ ইন এ টাৱাৰ ইজ ট্ৰেংকুৱেল এণ্ড ৰিয়াৰ। উচ্চ টাৱাৰত মোৰ জীৱন শান্ত আৰু আনন্দময়। I will certainly never let down my bring here. মই কেতিয়াও মোৰ দীঘল উজ্জ্বল চুলিখিনি তললৈ ননমাও। অৰ্থাৎ আমাণ্ডাই ভাবে যে যদি তাই ৰূপাঞ্জল হলহেঁতেন তেন্তে তাইৰ কোনো চিন্তা নাথাকিলেহেঁতেন আৰু শান্তিপূৰ্ণভাৱে জীৱন কটাব পাৰিলেহেঁতেন। এতিয়া শেষৰ শাৰীটোত আমাণ্ডাই বুজাব খুজিছে যে তাই কেতিয়াও নিজৰ চুলি তললৈ নমাই কাকো ওপৰলৈ আহিব নিদিয়ে। অৰ্থাৎ তাই আন কাৰোৰ অধীনত থাকিব নিবিচাৰে। তাই নিজৰ স্বাধীনতা আৰু ব্যক্তিগত জীৱনৰ সুৰক্ষিত ৰাখিব বিচাৰে। তো এইখিনি আমাণ্ডাই নিজৰ মনত কল্পনা কৰি আছিল। এতিয়া শেষৰ ষ্টেঞ্জাটো আমাণ্ডাৰ মাকে আমাণ্ডাক কৈ আছে। তো চোৱা কি কৈছে। Stop that sulking at once, Amanda. You are always so moody, Amanda. Anyone would think that I nagged at you, Amanda. Sulking মানে মুখ ফুলোৱা বা মন বেয়া কৰি বহি থকা। তো কি কৈছে? Stop that sulking at once, Amanda. এতিয়া মুখ ফুলাই থকা বন্ধ কৰা, আমাণ্ডা। You are always so moody. তুমি সদায় ইমান খং অভিযান কৰি থাকা। Anyone would think that I nagged at you. যিকোনোৱে ভাবিব যে মই সদায় তোমাক বকিয়ে থাকো, আমাণ্ডা। তো আমাণ্ডাৰ মাকে আমাণ্ডাক যিবিলাক কথা কৈছিলে যে আমাণ্ডা ইটো নকৰিবা, সেইটো নকৰিবা। তো আমাণ্ডাই এই কথাবিলাক শুনি ঠেপ পতাৰ নিচিনা এনেকে বহি আছিলে আৰু কথা বতৰাও পতা নাছিল। তো এই দৃশ্যটোই লাষ্ট ষ্টেঞ্জাত তোমালোকক বুজাইছে যে আমাণ্ডা মুখ ফুলাই থকা বন্ধ কৰা। তুমি সদায় ইমান খং অভিযানেৰে বহি থাকা। তো মানুহে দেখিলে কি কব যে মই তোমাক অলৱেজ বকি থাকো। তো এইখিনি আছিল তোমালোকৰ কবিতাটো। আশা কৰিছো যে কবিতাটো তোমালোকে ভালকে বুজি পাইছা। নেক্সট ভিডিঅ'ত আমি কুৱেশ্যন এনচাৰখিনি ডিছকাছ কৰিম। আৰু তোমালোকে আমাৰ এই বিদ্যাৰল্য পাঠশালা চেনেলটোক ছাবস্ক্ৰাইব কৰি ল'বা। থেংক ইউ।